গুড মৰ্নিং বন্ধুসকল, আজি আমি আলোচনা কৰিম মাটিৰ বিষয়ে। যে আমি জানো এখন মাটি আমাৰ, কিন্তু ইণ্টাৰনেটত ইয়াৰ শুদ্ধভাৱে আপডেট হৈছে নে নাই তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। কিয়নো আজিকালি সকলো মাটিৰ বিষয়ে, মাটিৰ সকলো ডিটেইলছ আমি ইণ্টাৰনেটত চাৰ্চ কৰিলে পাওঁ। মাটিখনৰ পাট্টা নম্বৰ কি, এই পাট্টা নম্বৰত কোন কোন মানুহৰ নাম চামিল হৈ আছে, আৰু তাৰপিছত ইয়াৰ দাগ নম্বৰ কিমান আছে, ইয়াত মাটিৰ চাইজ কিমান আছে, তাৰপিছত এই সকলোবিলাক ডিটেইলছ, মাটিৰ খাজনা আমাৰ কিমান বাকী আছে বা কৰ কিমান বাকী আছে, এই সকলোখিনি আমি আজি আলোচনা কৰিম। তো বন্ধুসকল, স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকক, আপোনাৰ কামত লাগিব। তো পলম নকৰাকৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, জাষ্ট আপুনি এটা মোবাইলৰ ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰি লোৱাৰ পিছত আপুনি তাত গৈ চাৰ্চ কৰি দিব BHA ধৰিত্ৰী ৰেভিনিউ আছাম। বন্ধুসকল, এইটো অহাৰ পিছত আপোনালোকে ইয়াত যিটো পাব, প্ৰথমতে ধৰিত্ৰী ছাৰ্ভিচ ফৰ চিটিজেন ৰেভিনিউ আছাম, এইটোত আপোনালোকে ক্লিক কৰি দি দিব। আৰু বন্ধুসকল, আপোনালোকৰ বাবে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে তাত গৈ ক্লিক কৰিলে হৈ যাব। এতিয়া বন্ধুসকল, এনেকৈ আহি গ'ল, অসমৰ গোটেই ডিষ্ট্ৰিক্টবিলাক ইয়াত আহিছে, গোটেই জিলাবিলাক আহিছে। আপোনালোকে তাত আপোনাৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি দি দিব। দিয়াৰ পিছত এই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিকেইটা চাৰ্কল আছে বা চক্ৰ বিষয় আছে, সেই চক্ৰ বিষয়বোৰ আপোনাৰ সন্মুখত আহিব। আপুনি তাৰ পৰা আপোনাৰ যিটো চাৰ্কেল হয় আপুনি এইটো চিলেক্ট কৰি দিব। দিয়াৰ পিছত আপোনাৰ এই চাৰ্কলৰ আণ্ডাৰত যিবিলাক ভিলেজ আছে, যিবিলাক গাঁও আছে, সকলোবিলাক গাঁৱে দিয়া আছে। তাত গৈ আপোনালোকে বিচাৰি উলিয়াব, নাইবা ইয়াত যিটো আপোনাৰ ক খ দেখিবলৈ পাইছে ছাইডত, তাত গৈ আপোনাৰ গাঁৱৰ প্ৰথম আখৰটো আপোনালোকে টিপি দিব। মই টিপি দিলোঁ ভ। আমাৰ বিলেচিপাৰা চাৰ্কুলৰ আণ্ডাৰত যিবিলাক ভৰ সৈতে জড়িত গাঁৱৰ নাম আছে, সকলোবিলাক গাঁও আহি গ'ল। মোৰ গাঁওখনৰ নাম হ'ল ভৱানীপুৰ, গতিকে মই ভৱানীপুৰটো ক্লিক কৰি দিলোঁ। তাৰপিছত আপোনাৰ ইয়াত আহিছে, প্ৰথমতে এটা অপশ্যন আহিছে চাৰ্জ বাই দাগ নম্বৰ, দ্বিতীয়টো আহিছে চাৰ্জ বাই পাট্টা নম্বৰ, তৃতীয়টো হৈছে চাৰ্জ বাই পাট্টাদাৰ নেম। আপুনি যদি দাগ নম্বৰ জানে তেনেহ'লে দাগ নম্বৰত ক্লিক কৰি দিব। অলৰেডি দাগ নম্বৰত ক্লিক কৰি দিয়ে আছে। ইয়াত কেপচা কোড মাৰি দিব আৰু ইয়াত দাগ নম্বৰ মাৰি দি চাৰ্চ কৰি দিব। যিহেতু মই দাগ নম্বৰ নাজানো বা মই পাট্টা নম্বৰ জানো, তেনেহ'লে ইয়াত পাট্টাত ক্লিক কৰি দি দিব। এতিয়া পাট্টা ইয়াত আপোনালোকে SWX95 দি আপোনাৰ যিটো পাট্টা নম্বৰ জনা আছে এইটো আপুনি ক্লিক কৰি দি দিব। ইয়াৰ পিছত চাৰ্চত ক্লিক কৰি দিব। অলপ সময় লোডিং ল'ব। তাৰপিছত পাট্টা নং 30 খেৰাজি মেডি পাট্টা, এই পাট্টাখনৰ সবিশেষ আপোনালোকে চাবলৈ ইয়াত এটা টিক কৰি দিব। দিয়াৰ পিছত চি জামাবন্দী, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এই 30 ভৱানীপুৰ গাঁৱৰ 30 নং পাট্টাত কাৰ কাৰ নাম আছে, সকলোবিলাক মানুহৰ নাম ইয়াত আহি গ'ল। চাওক, ইয়াত পাট্টা নম্বৰ দিয়া আছে, তাৰপিছত এই পাট্টাদাৰৰ নাম দিয়া আছে, পিতাৰ নাম, স্বামীৰ নাম আৰু ঠিকনাও দিয়া আছে লগতে। গতিকে এই পাট্টাদাৰত 1 নম্বৰত শ্ৰী শ্বাহাবুদ্দিন আছে। তাৰপিছত এনেকৈ যিকেইজন মানুহ আছে সকলোবিলাকে মানুহৰে নাম আছে। আৰু তাৰপিছত প্ৰত্যেক দাগৰ মাটিৰ, এইটো প্ৰথমটো হ'ল মাটিৰ দাগ নং, তাৰপিছতটো হ'ল কালি, অৰ্থাৎ মাটিটো কিমান চাইজ হয়। এই মাটিটো টোটেলি 5 বিঘা 0 কটা আৰু 3 লেচা মাটি হয়। মাটিটো কিহৰ মাটি, কৃষি নে অকৃষি, যেহেতু কৃষি হয় গতিকে অপশ্যন দি দিছে চালি তলি। তাৰপিছত
মাটিৰ সাইজ হেক্টৰ আৰ্ক আৰু চেণ্টিমিটাৰ দিয়া আছে। তাৰপিছত ৰাজহ অৰ্থাৎ কৰ কিমান বাকী আছে সেইখিনি দিয়া আছে। এনেকৈয়ে তাৰপিছত মাটিৰ সবিশেষ আমি চাব পাৰোঁ। তাৰপিছত তলত সম্পূৰ্ণৰূপে দিয়া আছে কিমান মাটি আছে, কিমান হেক্টৰ আৰত মাটি আছে, তাৰপিছত কিমান কৰ বাকী আছে, সকলোখিনি ডিটেইলছ দিয়া আছে। তো বন্ধুসকল, এতিয়া মই দেখুৱাই আছোঁ যদি আপুনি পাট্টা নম্বৰ নাজানে, মানুহৰ নাম চাৰ্চ কৰিবলগীয়া হয় যে আপোনাৰ নামত মাটি আছে কিন্তু আপুনি নাজানে, গতিকে কেনেদৰে চাৰ্চ কৰিব। বন্ধুসকল, আপুনি পাট্টা নম্বৰ নাজানে, দগ নম্বৰ নাজানে, তেনেহ'লে আপুনি কেনেকৈ চাৰ্চ কৰিব? আপুনি প্ৰথমতে ক্লিক কৰি দিব চাৰ্চ বাই পাট্টাদাৰ নেম। ইয়াত গৈ প্ৰথমতে আপুনি কেপচা কোডটো বহাই দিব E31NF। তাৰপিছত পাট্টাদাৰৰ যিটো নাম হয় আপুনি তাত গৈ চাৰ্চ কৰি দিব। যেনে মই এটা চাৰ্চ কৰি দিলোঁ ল চাৰ্চ কৰি দিয়াৰ পিছত প্ৰথমতে আহিলে লক্ষী বৰ্মনী, ইয়াত মই চাৰ্চ কৰি দিলোঁ। দিয়াৰ পিছত পাট্টা নং যিটো আছে তাত আমি ক্লিক কৰি দিয়াৰ পিছত চি জামাবন্দী ক্লিক কৰি দিয়াৰ পিছত সেই মাটিখনৰ সম্পূৰ্ণৰূপে ডিটেইলছ আহি গ'ল। আপোনাৰ নাম যিটো হয় আপুনি তাত সেইটো নামৰ প্ৰথম আগৰটো দি চাৰ্চ কৰি দিব পাৰিব আৰু তাৰপিছত মাটিৰ সবিশেষ আপুনি জানিব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। আৰু বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। কাৰণ কিয়নো বন্ধুসকল, এটা ভিডিঅ' বনাওঁতে বহুত সময় লাগি যায়, বহুত কষ্ট কৰিবলগীয়া হয়। প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকল, ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আজিলৈকে এইখিনিয়ে বন্ধুসকল, বাই।